নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি কম্পাৰ্টমেন্টাল পৰীক্ষাৰ বাবে সমাজ বিজ্ঞান বিষয়টোৰ পৰা কেইটামান দীঘল প্ৰশ্ন তোমালোকলৈ লৈ আহিছো তোমালোকে ধৈৰ্য সহকাৰে ভিডিওটো গোটেইলৈ চাবা আৰু ভিডিওটোৰ শেষত কেইটামান তোমালোকলৈ প্ৰশ্ন আগবঢ়াইছো সেইকেইটা অতি সম্ভাৱ্য প্ৰশ্ন তোমালোকে নিজেই উত্তৰবোৰ কৰিবলৈ চেষ্টা কৰিবা তেনেহলে পলম নকৰি প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়িছো প্ৰথম প্ৰশ্নটো হৈছে গান্ধী আৰউইন চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল এই চুক্তিৰ এটা ফলাফল উল্লেখ কৰা গান্ধী আৰউইন চুক্তি 1931 চনৰ 5 মাৰ্চ তাৰিখে স্বাক্ষৰিত হৈছিল এই চুক্তিৰ ফলত চৰকাৰে হিংসাত্মক ঘটনাৰ বাবে দোষী সাব্যস্ত নোহোৱা সকলো বন্দীক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লোৱাৰ লগতে অসংগৃহীত জৰিমনা মাফ কৰা আৰু তৃতীয় পক্ষৰ ওচৰত বিক্ৰী নকৰা সত্যাগ্ৰহীৰ পৰা পোৱা অধিগ্ৰহণ কৰা মাটিবোৰ ঘূৰাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল এতিয়া দ্বিতীয় প্ৰশ্নটোলৈ গৈছো আহোম সভা কোনে গঠন কৰিছিল ইয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰ্য কি পদ্মনাথ গোহাঁই বৰুৱাই 1893 চনত আহোম সভা গঠন কৰিছিল এই সভাৰ গুৰুত্বপূৰ্ণ কাৰ্যবোৰ হ'ল আহোম জনগোষ্ঠীৰ ৰাজনৈতিক অৰ্থনৈতিক শৈক্ষিক সাংস্কৃতিক অৱনতিৰ প্ৰতি লক্ষ্য ৰাখি এই সভা গঠন কৰা হৈছিল তৃতীয় প্ৰশ্নটো হৈছে দৰং জিলাৰ দুটা লোকনৃত্যৰ উল্লেখ কৰা দৰং জিলাৰ দুটা লোকনৃত্য হ'ল হেপাঢুলীয়া বৰঢুলীয়া আৰু দেওধানী নৃত্য এই নৃত্যগীতৰ বিষয়ে তোমালোকে অকমান বহলাই লিখিবা সেইটো তোমালোকৰ কিতাপত আছে নিজেই চাই ল'বা স্বদেশী আন্দোলন কেতিয়া আৰম্ভ হৈছিল ভাৰতীয় উদ্যোগ বিকাশত ইয়াৰ অৱদান কি আছিল স্বদেশী আন্দোলন 1905 চনত বংগভংগ আন্দোলনৰ পাছতেই আৰম্ভ হৈছিল স্বদেশী আন্দোলনত উদ্যোগৰ বিকাশত গুৰুত্বপূৰ্ণ অৱদান আছে স্বদেশী আন্দোলনৰ ফলত শিল্প কাৰখানা গঢ়ি তোলাৰ অনুকূল পৰিৱেশ সৃষ্টি হৈছিল স্বদেশী পণ্যৰ চাহিদা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন কুটিৰ শিল্প আৰু কেইবাটাও ডাঙৰ শিল্প প্ৰতিষ্ঠান গঢ়ি উঠিছিল সূতা কটা কল ক্ষুদ্ৰ আৰু মজলীয়া তাঁতশালৰ উদ্যোগ সৰিয়হৰ তেল চাবোন চেনি জুইশলা বিস্কুট আদিৰ কাৰখানা গঢ়ি উঠিছিল ইয়াৰ লগতে গঢ়ি উঠিছিল জাতীয় বেংক আৰু স্বদেশী বীমা কোম্পানী 1905 খ্ৰীষ্টাব্দৰ 17 ডিচেম্বৰ তাৰিখে R.C. দত্তৰ পৌৰোহিত্যত বেনাৰসীত অনুষ্ঠিত প্ৰথম ভাৰতীয় উদ্যোগ সন্মিলনত স্বদেশী আন্দোলনসমূহৰ প্ৰচুৰ সম্ভাৱনীয়তাৰ সম্পৰ্কে দেশবাসীক সজাগ কৰি তুলিছিল এই সন্মিলনৰ যোগেদি বহুতো দেশীয় শিল্পৰ পুনৰুজ্জীৱন সম্ভৱ হৈ উঠিছিল ভাৰতবৰ্ষৰ ব্যৱসায় আৰু শিল্পৰ ক্ষেত্ৰত স্বদেশী আন্দোলনে এটা নতুন যুগৰ সূচনা কৰিছিল পৰৱৰ্তী প্ৰশ্নটোলৈ গৈছো স্বদেশী আন্দোলনত ভাৰতীয় মহিলাসকলৰ অৱদানৰ বিষয়ে উল্লেখ কৰা স্বদেশী আন্দোলনত সামাজিক বাধা অতিক্ৰম কৰি বংগদেশৰ মধ্যবিত্ত নগৰীয়া নাৰী সমাজে পুৰুষৰ লগত সমানে আন্দোলনত অংশগ্ৰহণ কৰিছিল বংগ বিভাজন বিৰোধী আন্দোলনত নাৰীসকলৰ এই অংশগ্ৰহণে ভাৰতীয় স্বাধীনতা আন্দোলনক সুৰক্ষিত পৰ্যায়লৈ আগুৱাই নিছিল স্বদেশী আন্দোলনৰ অগ্ৰণী নাৰীসকলৰ ভিতৰত আছিল সৰলা দেৱী চৌধুৰী তেখেতে মহাৰাষ্ট্ৰৰ শিৱাজীৰ উৎসৱৰ অনুকৰণত বীৰষ্টমী ব্ৰত প্ৰতাপাদিত্য উৎসৱ উদয়াদিত্য উৎসৱ ব্যায়ামী সমিতিৰ আদিৰ যোগেদি উৎসৱ অনুষ্ঠিত কৰি বংগদেশৰ বিভিন্ন ঠাইত আয়োজন কৰি যুৱক যুৱতীসকলৰ লাঠি খেল আৰু কুস্তিৰ প্ৰশিক্ষণ দিয়াইছিল ভাৰতী নামৰ পত্ৰিকা 1907 চনত সম্পাদনা কৰি বংগদেশৰ যুৱ শক্তিক তেওঁ জাতীয় আন্দোলনত জঁপিয়াই পৰিবলৈ প্ৰস্তুত কৰি তুলিছিল নাৰী আৰু যুৱক যুৱতীসকলৰ মাজত জাগৰণৰ সৃষ্টি কৰি প্ৰচুৰ বৰঙণি যোগোৱা আন এগৰাকী নাৰী আছিল ভাগিনী নিবেদিতা আয়াৰলেণ্ডত জন্মগ্ৰহণ কৰা এইগৰাকী মহিষী নাৰীয়ে নাম আছিল মাৰ্গাৰেট এলিজাবেথ নোবেল কলিকতাত থকাৰ সময়ত তেওঁ ইয়ং মেন্স হিন্দু ইউনিয়নৰ বিবেকানন্দ ছ'চাইটি ডন ছ'চাইটি আৰু অনুশীলন সমিতিৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হৈ নাৰী আৰু যুৱক যুৱতীসকলৰ দেশীয় শিল্পৰ যোগেদি স্বনিৰ্ভৰ হ'বলৈ আহ্বান জনাইছিল বংগদেশৰ নাৰী সাহসিকতাই ব্ৰিটিছ শাসকক স্তম্ভিত কৰি তুলিছিল বংগদেশৰ নাৰীৰ সম্পৰ্কে লণ্ডনৰ ডেইলি টেলিগ্ৰাফ কাকতত প্ৰকাশ পাইছিল 18 অক্টোবৰ 1907 চনত এই প্ৰকাশ কাকতখন প্ৰকাশ পাইছিল বঙালী নাৰী ইংৰাজৰ কাৰণে সকলোতকৈ দুৰ্দম আৰু বিপদজনক পৰৱৰ্তী প্ৰশ্নটোলৈ গৈছো বংগভংগ কি ইয়াৰ দুটা গুৰুত্বপূৰ্ণ পৰিণাম উল্লেখ কৰা বংগভংগ হৈছে ইংৰাজ লৰ্ড নেথানিয়েল কাৰ্জনৰ শাসনকালত হোৱা এক আন্দোলন এই আন্দোলনৰ মূল উদ্দেশ্য আছিল স্বদেশী বস্তু গ্ৰহণ কৰি বিদেশী বস্তু বৰ্জন কৰা বংগভংগৰ পৰিণাম হিচাপে স্বদেশী আন্দোলন আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ উৎপত্তি হৈছিল পৰৱৰ্তী প্ৰশ্নটোলৈ গৈছো পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ ওপৰত এটা টোকা লিখা পথৰুঘাটৰ কৃষক বিদ্ৰোহ হৈছিল উত্তৰ কামৰূপৰ কৃষক বিদ্ৰোহৰ পাছতেই দৰং জিলাৰ অন্তৰ্গত মঙলদৈ মহকুমাৰ পথৰুঘাটতো কৃষক বিদ্ৰোহ আৰম্ভ হৈছিল ইয়াৰ ৰাইজে 1896
চনৰ জানুৱাৰী মাহৰ পৰা ৰাইজ মেলৰ যোগেদি খাজানা বৃদ্ধিৰ প্ৰতিবাদ জনাই খাজানা সংগ্ৰহতো বাধা প্ৰদান কৰি আহিছিল। বৰ্ধিত হাৰত ভূমিৰ খাজানা নিৰ্ধাৰণৰ পৰিপ্ৰেক্ষিতত মঙলদৈ মহকুমাৰ কলাইগাঁও, মঙলদৈ, চিপাঝাৰ আৰু পথৰুঘাট তহচিলৰ কৃষকসকলৰ মিলিত কৰাইছিল। পুলিচ মিলিটাৰীৰ সহায়ত খাজানা নিদিয়া কৃষকৰ সম্পত্তি বাজেয়াপ্ত কৰি অনা কাৰ্যই কৃষকসকলৰ মাজত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি কৰিছিল। এই অসন্তুষ্টিৰ আঁত ধৰি কৃষকসকল হিংসাত্মক উত্তেজনাৰ সৃষ্টি কৰিছিল। প্ৰায় ২০০০ কৃষকে হাতে হাতে লাঠি আৰু বাঁহৰ কামি লৈ কৃষক জিৰণি শিবিৰলৈ আগমন কৰিছিল। কৃষকসকল এনেদৰে দলে বলে জিৰণি শিবিৰত অৱস্থান কৰাৰ বাবে উপায়ুক্তই পুলিচ অধীক্ষকক শক্তি প্ৰয়োগ কৰি হলেও কৃষকসকলক তাৰ পৰা আঁতৰাই পঠিয়াবলৈ নিৰ্দেশ দিছিল। কিন্তু এই নিৰ্দেশনা মতে পুলিচে কাৰ্যকৰী কৰিবলৈ যাওঁতে কৃষকসকলে উত্তেজিত হৈ পুলিচসকলৰ ওপৰত আক্ৰমণ চলায়। তেনে অৱস্থাতে পুলিচৰ অধীক্ষকে গুলীচালনাৰ নিৰ্দেশ দিয়ে আৰু এই গুলীচালনাত প্ৰায় ১৪০ জন কৃষকৰ মৃত্যু হয় আৰু ১৫০ জন আহত হয়। পথৰুঘাটৰ কৃষক বিদ্ৰোহ ব্ৰিটিছ সাম্ৰাজ্যবাদী চৰকাৰে অতি কঠোৰ হাতেৰে দমন কৰিছিল। অসমত ব্ৰিটিছ সাম্ৰাজ্যবাদী শাসনে ১৯বিংশ শতিকাত সংঘটিত হোৱা কৃষক বিদ্ৰোহৰ দমন কৰিবলৈ সক্ষম হৈছিল, কিন্তু ১৮৬১ চনৰ পৰা চলি অহা কৃষক বিদ্ৰোহ পৰৱৰ্তী সময়ত অসমীয়া জনগণক স্বাধীনতা সংগ্ৰামৰ অনুপ্ৰেৰণা যোগাইছিল। পৰৱৰ্তী প্ৰশ্নটোলৈ গৈছো। ১৮৫৭ চনৰ বিদ্ৰোহক কি বুলি জনা যায়? অসমত এই বিদ্ৰোহৰ ফলত কি কি প্ৰভাৱ পেলাইছিল? ১৮৫৭ চনৰ বিদ্ৰোহক চিপাহী বিদ্ৰোহ বুলি জনা যায়। অসমত এই বিদ্ৰোহৰ ফলত দেশপ্ৰেম আৰু জাতীয় চেতনা জাগ্ৰত হৈছিল। ব্ৰিটিছ সৈন্যবাহিনীত থকা ভাৰতীয় সৈন্যই এই বৰ্ষতে বিদ্ৰোহ ঘোষণা কৰিছিল। ভাৰতবৰ্ষত ব্ৰিটিছ শাসনৰ ভেটি কঁপাই তুলিছিল। ১৮৫৭ চনৰ বিদ্ৰোহে অসমৰ অভিজাত শ্ৰেণীটোক ব্ৰিটিছ শাসনক উফৰাই পুৰণি ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ এক সোণালী সুযোগ প্ৰদান কৰিছিল। ব্ৰহ্মপুত্ৰ উপত্যকাত কিছু সংখ্যক লোকে অসমৰ অৱস্থান কাৰণ ব্ৰিটিছ সৈন্যবাহিনীত থকা ভাৰতীয় সেনাৰ মাজত অসন্তুষ্টি বিয়পাই অসমতো চিপাহী বিদ্ৰোহৰ উত্থান ঘটাইছিল। ইংৰাজক খেদি আহোম ৰাজ পৰিয়ালৰ এজন কোঁৱৰক অসমৰ ৰজা হিচাপে প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰিছিল। বৰাক উপত্যকাতো চিটাৰগঞ্জৰ পৰা অহা চিপাহীসকলে বিদ্ৰোহৰ সূচনা কৰিছিল। যেতিয়া বিদ্ৰোহ আৰম্ভ হৈছিল তেতিয়া অসমত ইংৰাজ সৈন্যই ২টা ৰেজিমেণ্ট আছিল। ডিব্ৰুগড়ৰ প্ৰথম আছাম লাইট ইনফেণ্ট্ৰি আৰু গুৱাহাটীৰ দ্বিতীয় আছাম লাইট ইনফেণ্ট্ৰি প্ৰথম অৱস্থাত দুয়োটা ৰেজিমেণ্টৰ সৈন্যসকলে নিৰ্বিকাৰ আছিল। বিহাৰত চিপাহী বিদ্ৰোহ খবৰ পাই অসমতো ডিব্ৰুগড় আৰু গুৱাহাটীৰ ৰেজিমেণ্টৰ লগতে শিৱসাগৰ আৰু ছৈখোৱাত থকা ছাউনীৰ সৈন্যৰ মাজতো অসন্তুষ্টি বিয়পি পৰা দেখা গৈছিল। পৰৱৰ্তী প্ৰশ্নটোলৈ গৈছো। গান্ধীজীয়ে কিয় ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল? তেওঁ এই আন্দোলনত কেনেকৈ নেতৃত্ব দিছিল? মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহৰুৱে হিটলাৰ আৰু নাৎসি বাহিনীৰ বিৰোধিতা কৰিছিল। তেওঁলোকে সম্পূৰ্ণ স্বাধীনতাৰ প্ৰস্তাৱ গ্ৰহণ কৰিলে ব্ৰিটিছক যুদ্ধত সহায় কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল। কিন্তু ব্ৰিটিছে তেওঁলোকৰ দাবী অগ্ৰাহ্য কৰিছিল। ব্ৰিটিছ চৰকাৰে এখন ক্ৰিপছ মিছন গঠন কৰিছিল। ক্ৰিপছৰ প্ৰস্তাৱত যুদ্ধৰ অন্তত ভাৰতৰ বাবে ডিমিনিয়ন ব্যৱস্থাৰ প্ৰস্তাৱ আগবঢ়োৱাৰ লগতে এখন সাংবিধানিক পৰিষদ আৰু প্ৰদেশসমূহৰ কাৰণে পৃথক সংবিধান প্ৰণয়নৰ অধিকাৰ প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰা হৈছিল। অৱশেষত ক্ৰিপছ মিছন ব্যৰ্থ হৈছিল আৰু গান্ধীজীয়ে ব্ৰিটিছৰ বিৰুদ্ধে তৃতীয় বৃহৎ ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ১৯৪২ চনৰ আগষ্ট মাহত নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভণি কৰিছিল। আগষ্ট মাহত প্ৰস্তাৱ গৃহীত হোৱা বাবে এই আন্দোলনক আগষ্ট বিপ্লৱ বুলিও জনা যায়। মহাত্মা গান্ধীয়ে এই আন্দোলনত অসহযোগ আৰু শান্তিপূৰ্ণ অৰ্থাৎ অহিংসতাৰে আন্দোলন চলাইছিল। তেওঁৰ নেতৃত্বত যাতে কোনো হিংসাত্মক কাৰ্যকলাপ সংঘটিত নহয় এই বিষয়টোৰ ওপৰত তেওঁ গুৰুত্ব দিছিল। পৰৱৰ্তী প্ৰশ্নটোলৈ গৈছো। অসমৰ 4টা খনিজ সম্পদৰ নাম উল্লেখ কৰা। অসমৰ খনিজ সম্পদবোৰ হৈছে প্ৰাকৃতিক গেছ, কয়লা, চূণশিল আৰু খনিজ তেল। তোমালোকে খনিজ তেল, প্ৰাকৃতিক গেছ, কয়লা, চূণশিল এইকেইটাৰ চমুকৈ তোমালোকৰ নিজৰ কিতাপবিলাকতে পাবা, তোমালোকে চাই ল'বা। ইয়াৰ উপৰিও তোমালোকৰ কিছুমান সম্ভাৱ্য প্ৰশ্ন তোমালোকলৈ আগবঢ়াইছো। মই ইয়াৰে উত্তৰবোৰ আজি এই ভিডিঅ'টোত দিয়া নাই। তোমালোকক যদি লাগে মই পৰৱৰ্তী ভিডিঅ'ত উত্তৰবোৰ আগবঢ়াম। প্ৰথম প্ৰশ্নটো আগবঢ়াইছো, অহিংসা আন্দোলন কোনে প্ৰৱৰ্তন কৰিছিল? ইয়াৰ বিষয়ে চমুকৈ লিখা। দ্বিতীয় প্ৰশ্নটো, পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ বিষয়ে চমুকৈ লিখা। তৃতীয় প্ৰশ্নটো হৈছে, জোনাকী যুগ কাক বোলে? জোনাকী যুগৰ বিষয়ে চমুকৈ লিখা। পৰৱৰ্তী প্ৰশ্নটো হৈছে, অসহযোগ আন্দোলনত অসমৰ ভূমিকা কি? পৰৱৰ্তী শেষৰ প্ৰশ্নটো, অসমত লোক সংস্কৃতিৰ বিষয়ে
লিখা। তোমালোকে এই প্ৰশ্নকেইটা নিজেই কৰিবলৈ চেষ্টা কৰিবা। ছাত্ৰ-ছাত্ৰীসকল, মই যিবোৰ প্ৰশ্ন তোমালোকক কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে দিছো, তাৰ উপৰিও তোমালোকে আৰু প্ৰশ্ন চাব লাগিব। মই যিবোৰ প্ৰশ্ন দিছো সেইবোৰ আগৰ পৰীক্ষাবিলাকত আহি থকা প্ৰশ্নবোৰে মই তোমালোকক দিছো। এইবোৰৰ উপৰিও তোমালোকে নিজৰ ফালৰ পৰাও আৰু প্ৰশ্ন উত্তৰ কৰি যাবা। আজিলৈ ইমানতে অন্ত কৰিলে ভিডিঅ'টো। তোমালোকে ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।